হেল্ল' এভৰিৱান ইতিমধ্যে জনা গৈছে যে টেষ্টৰ ফাইনেল আহি পৰিছে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মনত ষ্টুডেণ্টৰ মনত মেট্ৰিকক লৈ পেলাই মনত এটা ভয় সোমাই গৈছে আৰু মেট্ৰিকৰ পৰীক্ষাতনো কেনেকৈ প্ৰিপেৰেশ্যন কৰিম তাক লৈ মনত চিন্তা আহি পৰিছে আৰু বিশেষকৈ এই যিখন মেথছৰ কিতাপ মেথছ ছাবজেক্টটোত লৈ পেলাই ষ্টুডেণ্টৰ বহুত বেছি চিন্তা হৈ পৰিছে মেথছ অথবা ছায়েন্স গতিকে এটা ইম্পৰ্টেণ্ট ভিডিঅ' আনিছোঁ ইয়াত সেইকাৰণে ষ্টুডেণ্টৰ কাৰণে কেনেকৈনো ষ্টুডেণ্টে মেথছ কিতাপখন পঢ়ি পেলাই এটা কনচেপ্ট ভালদৰে পঢ়ি পৰীক্ষাত ভালদৰে নিজৰ পাৰফৰ্মেঞ্চটো দিব পাৰিব সেইকাৰণে ভিডিঅ'টো আনিছোঁ ভালদৰে চাব ইতিমধ্যে পৰীক্ষা ল'ৰা ছোৱালীবিলাকৰ টেষ্টৰ ফাইনেল আছে আৰু তাৰপিছত মেট্ৰিকৰ পৰীক্ষাৰ কাৰণে বেছি দিন নাই খুব বেছি এমাহ আছে গতিকে এই ভিডিঅ'টো ভালদৰে চাব মই আপোনালোকক শিকাম কেনেকৈনো মেথছ ছাবজেক্টটো পঢ়িব লাগে এটা টপিক অনুযায়ী গতিকে সেই বস্তুটোকে বুজাবৰ কাৰণে মই ট্ৰাইংগল চেপ্টাৰটো আজি লৈছোঁ এই ভিডিঅ'টো আছামিজ এণ্ড ইংলিছ দুইটা মিডিয়ামৰ ল'ৰা ছোৱালীয়ে চাব পাৰে ইয়াত কিতাপখন ইংলিছ মিডিয়াম কাৰণে হৈছে কিন্তু আছামিজ মিডিয়াম ষ্টুডেণ্টেও এইটো ৰিলেট কৰিব পাৰিব এইটোত চিম্পলি এটা মই টিক্স দিম এতিয়া মেইন কথাটো হৈছে কি ইয়াত যিটো চেপ্টাৰ মই ইয়াত লৈছোঁ বুজাবৰ কাৰণে এইটো হৈছে ট্ৰাইংগল মানে ত্ৰিভুজ এতিয়া যেতিয়া আপোনালোকে প্ৰেক্টিছ কেনেকৈ কৰিব লাগে বহুত ষ্টুডেণ্টে কিছুমান বস্তু নেগলেক্ট কৰে পৰীক্ষাৰ সময়ত আৰু পিছত গৈ পেলাই ষ্টুডেণ্টে সেইকাৰণে বিপদত পৰে কমন নাহে বুলি কমপ্লেইন কৰে ষ্টুডেণ্টে গতিকে কথাটো হৈছে কি বহুতখিনি কথা ইয়াত লুকাই থাকে ষ্টুডেণ্টে গুৰুত্ব নিদিয়াৰ কাৰণে সমস্যাটো হয় প্ৰথম কথা যিকোনো এটা চেপ্টাৰ মেথছৰ পঢ়োঁতে আমি প্ৰথম প্ৰেক্টিছ কৰিব লাগে তাত দি থোৱা এই থিয়ৰেমবিলাক দেখিছেনে এইটো এটা থিয়ৰেম দি থোৱা আছে ইফ এ লাইন ইজ ড্ৰন পেৰেলেল to one side of a triangle to intersect the other two sides in distinct points. The other two sides are divided in the same ratio. So, এইটো এটা proof ধুনীয়াকৈ কিতাপত কৰি থোৱা আছে দেখিছেনে এতিয়া কথাটো হ'ল থিয়ৰেম প্ৰথম প্ৰেক্টিছ কৰিব লাগে কিতাপৰ তাৰপিছত এই থিয়ৰেমবিলাক পৰীক্ষাত আহে আৰু তাৰপিছত কি হয় ইয়াৰে ৰিলেটেড কি হয় ভালদৰে আপুনি যদি চাই এইবিলাক দেখিছেনে এটা থিয়ৰেম হয় এইটো এটা নেক্সট থিয়ৰেম কিন্তু তাৰ ৰিলেটেড কিছুমান এপ্লিকেশ্যনছ আছে এক্সাম্পল 1 ইয়াত ছেকেণ্ড ঠিক তেনেদৰে এক্সাম্পল 2 আছে ইয়াত দি থোৱা আছে ট্ৰেপিজিয়াম এইটো এটা ধুনীয়া প্ৰব্লেম ট্ৰেপিজিয়ামৰ ইয়াৰে ভিতৰত এইটো মই টিক মাৰ্ক দি থৈছোঁ দেখিছেনে এইটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় প্ৰিভিয়াছ ইয়েৰৰ তেনেকুৱা ৰিলেটেড এটা কুৱেশ্যন আহিছে একজেক্টলি এনেকুৱা অহা নাই কিন্তু এনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিছে গতিকে এই যিটো এক্সাম্পল 3 এক্সাম্পল 2 এক্সাম্পল 1 চ' এই এক্সাম্পলছখিনি ষ্টুডেণ্টে নেগলেক্ট কৰে যিটো কাৰণে ষ্টুডেণ্টে পিছত বিপদত পৰে গতিকে প্ৰথম ষ্টেপটো হৈছে আপোনালোকৰ এই এক্সাম্পলবিলাক প্ৰেক্টিছ কৰা এইটো এটা ধুনীয়া এক্সাম্পল হয় এইটো যদি প্ৰেক্টিছ কৰে আপোনালোকে PQR ইজ এন আইচোচেলছ ট্ৰাইংগল এইবিলাক প্ৰুফ কৰিবলৈ আহে হয়তো ABC বুলি দি দিব PQR নিদি পেলাই গতিকে কথা একেটাই চ' ইয়াৰ ৰিলেটেড এক্সাম্পলছখিনি প্ৰথম আপোনালোকে প্ৰেক্টিছ কৰক এইটো হৈছে এটা এক্সাম্পলটো প্ৰেক্টিছ কৰাৰ পিছত আপুনি কি কৰিব আপোনাক মই কৈছোঁ যেতিয়া আপুনি এক্সাম্পল প্ৰেক্টিছ কৰাৰ পিছত কি কৰিব এক্সাম্পলৰ পিছত আমি প্ৰথম চাব লাগে PYQছবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ঠিক আছে PYQs প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক আপুনি যদি মেলে 2015 2016 17ৰ পৰা একদম 23 লৈকে ঠিক আছে চ' 15 16 23 লৈকে যিমানবিলাক কুৱেশ্যন পেপাৰ আহিছে সেই কুৱেশ্যন পেপাৰত মেথছৰ এই চেপ্টাৰটোনো কেনেকুৱা ধৰণৰ অংক আহিছে প্ৰথম এক্সাম্পলবিলাক কৰি ল'ব তাৰপিছত ইয়াত কেনেকুৱা ধৰণৰ অংক আহিছে আৰু সেই অনুযায়ী এক্সাৰচাইজৰ পৰা কুৱেশ্যন দিছেনে নাই অবভিয়াছলি দিছে আপুনি যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাই পুৰণি প্ৰশ্নকাকতক আপুনি গম পাব যে এই অনুশীলনীৰ পৰাই বহুতখিনি অংক আহে গতিকে তাৰপিছত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছখিনি কৰাৰ পিছত এই অনুশীলনীবিলাক ভালদৰে চাব যে ইয়াত কোনখিনি প্ৰশ্ন আছে আৰু হিচাপতটো গোটেইখিনিয়ে কৰিব লাগিব কিন্তু প্ৰচিডিঅ'ৰ ক্ষেত্ৰত এক্সাম্পলছবিলাক কেতিয়াও মিছ নকৰিব তাৰপিছত এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি চাওক তেতিয়া কি হ'ব আপোনাৰ আন্দাজ আহিব যে কেনেকৈ মই প্ৰেক্টিছ কৰিলে আমি ভালদৰে পঢ়িব পাৰিম গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই প্ৰেক্টিছ কৰিব লাগিব তাৰপিছত আপুনি এই অনুশীলনীবিলাক প্ৰেক্টিছ কৰক তেতিয়া কনচেপ্টবিলাক এটাকৈ ক্লিয়াৰ হৈ যাব ঠিক তেনেদৰে এই টপিকটোৰ ৰিলেটেডো তেনেকুৱা এক্সাম্পলছ বহুত দি থোৱা আছে গতিকে কিতাপৰ বিশেষকৈ এক্সাম্পলখিনি বহুত ইম্পৰ্টেণ্ট এই যিখিনি এক্সাম্পল দেখিছেনে চ' এই এক্সাম্পলবিলাক কেতিয়াও মিছ নকৰিব ষ্টুডেণ্টক মই বাৰে কৈ আছোঁ এক্সাম্পলখিনি প্ৰথম প্ৰেক্টিছ কৰি আৰম্ভ কৰক গতিকে সেই ধৰণে প্ৰেক্টিছ কৰিলে আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'ব ভাল পাৰফৰ্মেঞ্চ এটা দিব পাৰিব গতিকে চিন্তা নকৰি প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক এই ধৰণে পঢ়িলে আপোনাৰ কামত আহিব আৰু এটা কথা মই ইয়াত ৰিলেট কৰি দিছোঁ যেতিয়া আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰোঁতে এখন RG কুৱেশ্যন বেংক আছে RG মই QB বুলি লিখিছোঁ RG কুৱেশ্যন বেংক ঠিক আছে RG কুৱেশ্যন বেংক এখন কিনিবলৈ পায় কিতাপত সেই কিতাপখন যদি ষ্টুডেণ্টৰ আছে তেতিয়াহ'লে সমস্যা নাই ইয়াত RG কুৱেশ্যন বেংকখনত 15 16ৰ পৰা 23 লৈকে এটা টপিকৰ কিমানখিনি কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়েৰ দি থোৱা আছে গতিকে সেইখন প্ৰেক্টিছ কৰিলেও আপোনাৰ যথেষ্ট সুবিধা হয় যদিহে এই কিতাপখন নাই
তেতিয়া আপোনালোকৰ টেষ্ট পেপাৰ ৰিলেটেড এখন কিতাপ পায় টেষ্ট পেপাৰ বেলেগ বেলেগ ছাবজেক্টৰ এখন টেষ্ট পেপাৰ বুলি এখন কিতাপ আহে এখন দোকানত গ'লেই পাব গতিকে সেই টেষ্ট পেপাৰ হ'লেও হ'ব তাত এনেকুৱা ধৰণৰ পুৰণি প্ৰশ্ন কাকত দি থোৱা আছে সেইবিলাক এটা এটাকৈ প্ৰশ্ন পেপাৰৰ প্ৰশ্ন কাকতখনৰ প্ৰত্যেকটো টপিকৰ ওপৰত ভালদৰে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক সেই ধৰণেহে পঢ়িলেহে আপোনালোকৰ পাৰফৰ্মেঞ্চ লাষ্টত ভাল হ'ব গতিকে মই আজি আপোনাক দেখালোঁ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই ট্ৰিগোনমিতি বা বেলেগ বেলেগ সায়েন্সৰ টপিক মেথছৰ টপিকবিলাক কেনেকৈ কোনখিনি বস্তু ইম্পৰ্টেণ্ট বা কমন কোনখিনি আহিব পাৰে প্ৰবেবল কুৱেশ্যন সেইবিলাকৰ ওপৰত এটা ভিডিঅ' বনাম গতিকে যদি ভাল লাগে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ